2026 আসামের মুখ্যমন্ত্রী কারে চাইন, গৌরব গগৈরে না হিমন্ত বিশ্ব শর্মারে? এছাড়া স্টেপ বাই স্টেপ বুঝাই দিছে। হাসা কইছে না মিছা কইছে কমেন্ট অন্যরা জানান যায়। কোন হ'ব 2026 চনৰ মুখ্যমন্ত্ৰী এয়াতো ৰাইজে ডিচাইড কৰিব ইভিএম টিপুতে, কিন্তু আমি ইয়াত অলপমান চাব পাৰোঁ যে কোনজনৰ দক্ষতা আৰু যোগ্যতা বেছি এজ এ চিফ মিনিষ্টাৰ। আৰু আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সন্মুখত ফেক্ট ৰাখিম আৰু আমি দুজন মানুহক কম্পেয়াৰ কৰিম, অভিয়াছলি হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ, আৰু চাম যে কোনজন বেছি ফিট হয় আমাৰ এই অসমখন ভালকৈ চলোৱাত বা ধুনীয়াকৈ পৰিচালনা কৰাত, বা মুখ্যমন্ত্ৰী হিচাপে কোন বেছি ফিট। আৰু আমি বিশেষকৈ 6টা টপিকৰ ওপৰত কথা পাতিম, আৰু এই 6টা টপিক আমি কম্পেয়াৰ কৰিম। প্ৰথমটো হ'ল যে এডুকেশ্যনেল কোৱালিফিকেশ্যন, ছেকেণ্ড হ'ল পলিটিকেল বেকগ্ৰাউণ্ড, থাৰ্ড এনাৰ্জেটিক মানে কিমান এনাৰ্জেটিক এক্টিভ হয় সেই মানুহজন, ফ'ৰ্থ ৱৰ্ক ইমপ্লিমেণ্টেশ্যন, আৰু ফিফথ কাৰাপশ্যন, কোন বেছি কাৰাপ্টেড হয়, আৰু লাষ্টত আমি কথা পাতিম কমিউনেল, অৰ্থাৎ কোনজনৰ কমিউনেল চিন্তাধাৰা বেছি, আমি তেনেকৈ পইণ্ট দিম। তো প্ৰতিটো টপিকত 5টাকৈ পইণ্ট থাকিব আৰু আমি দুয়োজনকে কম্পেয়াৰ কৰিম আৰু পইণ্ট দিম, আৰু লাষ্টত চাম কোনজন ইয়াত জয়ী হয়। তো বলক আমি চাওঁ যে কোনে কিমান পায়। তো 6টা টপিক আৰু 5টাকৈ পইণ্ট, গতিকে গোটেইকেইটা যদি আমি প্লাছ কৰোঁ তেনেহ'লে হয় 30টা পইণ্ট। আৰু আমি এতিয়া ইয়াত আলোচনা কৰিম যে হোৱাট আউট অফ 30 কোনে কিমান পায়। তো প্ৰথমতে আহিছোঁ এডুকেশ্যনেল কোৱালিফিকেশ্যন। হিমন্ত বিশ্ব শৰ্মাই LLB কৰিছে আৰু পিছলৈ গৈ PhD কৰিছে, আমি সকলোৱে জানো, আৰু এয়া বহু ওপৰৰ এডুকেশ্যন কোৱালিফিকেশ্যন এজন মুখ্যমন্ত্ৰী হ'বলৈ যথেষ্ট। অসমৰ নিচিনা এখন ৰাজ্য চলাবলৈ বা পৰিচালনা কৰিবলৈ এইখিনি কোৱালিফিকেশ্যন বা এডুকেশ্যন যথেষ্ট, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ইংলিছ কমিউনিকেশ্যন অলপমান উইক হয়, গতিকে আমি হিমন্ত বিশ্ব শৰ্মাক ইয়াত 4 দিম আউট অফ 5। এতিয়া আহিছোঁ গৌৰৱ গগৈৰ ওচৰত। গৌৰৱ গগৈ BTech কৰিছে ইন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, আৰু পিছলৈ গৈ MPA কৰিছে, অৰ্থাৎ মাষ্টাৰ অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন, নিউয়ৰ্ক ইউনিভাৰ্চিটি USA পৰা। কিন্তু গৌৰৱ গগৈয়ে LLB কৰা নাই, আৰু এজন মুখ্যমন্ত্ৰী হিচাপে LLBটো বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ আইন কানুনৰ কথা আছে, এইবোৰ জানিব লাগে, গতিকে LLBটো ইম্পৰ্টেণ্ট হয়। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিহেতু LLB কৰিছে, গতিকে আমি গৌৰৱ গগৈক ছেম নাম্বাৰ দিব লাগিব 4 আউট অফ 5। এতিয়া আহিছোঁ দ্বিতীয়টোলৈ, পলিটিকেল বেকগ্ৰাউণ্ড বা পলিটিকেল এক্সপিৰিয়েঞ্চ। হিমন্ত বিশ্ব শৰ্মা বহু আগৰে পৰা ৰাজনীতিক এক্টিভ, কিন্তু আমি ইয়াত ধৰিম 2001ৰ পৰা 2015লৈকে জালুকবাৰীৰ MLA হিচাপে কাম কৰে। তাৰপিছত 2015ৰ পৰা 2021লৈকে এজন শক্তিশালী মিনিষ্টাৰ, ফাইনেন্স, এডুকেশ্যন আৰু বিভিন্ন, আৰু 2021ৰ পৰা এজ এ চিফ মিনিষ্টাৰ। গতিকে ইয়াত হিমন্ত বিশ্ব শৰ্মাক এই পলিটিকেল এক্সপিৰিয়েঞ্চৰ ওপৰত নিৰ্ভৰ কৰি বা পলিটিকেল বেকগ্ৰাউণ্ডত আমি নাম্বাৰ দিব লাগিব বা পইণ্ট দিব লাগিব 5 আউট অফ 5। এতিয়া আহিছোঁ গৌৰৱ গগৈৰ ওচৰত। গৌৰৱ গগৈয়ে ৰাজনীতি ষ্টাৰ্ট কৰে 2013ৰ পৰা। 2014ত নিজৰ দেউতাকৰ সমষ্টি বা কনষ্টিটুৱেঞ্চি কলিয়াবৰৰ পৰা প্ৰায় 93,000 ভোটেৰে জয়ী হয়, আৰু পিছলৈ গৈ জুলাই 2024ত ডিপুটি লিডাৰ অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ লোকসভা। আৰু ইয়াত যদি আমি কম্পেয়াৰ কৰোঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত, তেনেহ'লে ইয়াত অভিয়াছলি গৌৰৱ গগৈক নাম্বাৰ অলপমান কম দিব লাগিব পলিটিকেল এক্সপিৰিয়েঞ্চ বা পলিটিকেল বেকগ্ৰাউণ্ডত। তো ইয়াত মই গৌৰৱ গগৈক নাম্বাৰ দিম 3 আউট অফ 5। এতিয়া আহিছোঁ 3 নম্বৰ, এনাৰ্জেটিক বা কিমান এনাৰ্জেটিকলি এক্টিভ, যে কিমান কাম কৰিব পাৰে ৰাইজৰ কাৰণে, কিমান সময় দিব পাৰে, এই ক্ষেত্ৰত আহিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ তেনেহ'লে আমি দেখিছোঁ হিমন্ত বিশ্ব শৰ্মা বহুত এনাৰ্জেটিক এজন পলিটিচিয়ান হয়। তেখেতে কৰোণাৰ সময়ত 24/7 দৌৰি আছিলে, বিভিন্ন ধৰণৰ কাম কৰি আছিলে, আৰু সদায় ৰাইজৰ বাবে সময় দিয়ে, সকলো সময়ত তেখেত এক্টিভ থাকে। আৰু ইয়াতো আমি হিমন্ত বিশ্ব শৰ্মাক এই এনাৰ্জেটিক এক্টিভত দিব লাগিব 5 আউট অফ 5 ফুল পইণ্ট। এতিয়া আহিছোঁ গৌৰৱ গগৈৰ ওচৰত। গৌৰৱ গগৈ এজন য়ং হয়, কিন্তু তেখেতে এতিয়ালৈকে যিহেতু কোনো তেনেকুৱা পিক পলিটিচিয়ান হোৱা নাই, গতিকে তেখেতৰ কিমান এনাৰ্জেটিক সেইটো আমি ভালকৈ ধৰিব নোৱাৰোঁ, কিন্তু ইমান সময়লৈকে আমি যিমান দেখিছোঁ য়ং হিচাপে আৰু ৰাইজৰ হিচাপে যি কাম কৰে আৰু যিমান সময় দিয়ে, তাত আমি অভিয়াছলি দিব লাগিব 4 আউট অফ 5, অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ পৰা 1 পইণ্ট আমি ইয়াত কমাই দিব লাগিব, কাৰণ আমি হিমন্ত বিশ্ব শৰ্মাটো চাইছোঁ। এতিয়া আহিছোঁ 4th, ৱৰ্ক ইমপ্লিমেণ্টেশ্যন, মানে কোনে কিমান কাম কৰিছে। চাওক, এইটো অলপমান বিতৰ্কিত হ'ব, কাৰণ ইয়াত হিমন্ত বিশ্ব শৰ্মা এজন মুখ্যমন্ত্ৰী, গতিকে অসম চৰকাৰৰ আণ্ডাৰত যিমান কাম হ'ব বা যিমান আঁচনি আহিব, যিমান স্কিম আহিব, গোটেইবোৰ হিমন্ত বিশ্ব শৰ্মাৰ নামত কৰা হ'ব। তেখেত মুখ্যমন্ত্ৰী হোৱাৰ পিছত মেডিকেল কলেজত উন্নতি হৈছে, ফ্লাইঅভাৰ উন্নতি হৈছে,
টেটৰ নিচিনা পৰীক্ষা পাতি শিক্ষক শিক্ষয়িত্ৰী প্ৰদান কৰিছে বা চাকৰি দিছে, এইবোৰত বহুতখিনি ইম্প্ৰুভমেণ্ট হৈছে। গতিকে ইয়াত হিমন্ত বিশ্ব শৰ্মাক দিব লাগিব 4 আউট অফ 5। যদি আমি গৌৰৱ গগৈক চাব যাওঁ যে অৰ্গ ইমপ্লিমেণ্টেশ্যন কিমানখিনি কৰিছে, তেনেহ'লে আমি চাব লাগিব যে তেখেতে বহুতখিনি স্পৰ্টছ অৰ্থাৎ খেল ধেমালিত বেছি গুৰুত্ব প্ৰদান কৰিছে, প্ৰজেক্টবোৰ হাতত লৈছে, ট্ৰান্সপৰ্টত বহুতখিনি উন্নতি কৰিছে, NH37ত বিভিন্ন ধৰণৰ প্ৰজেক্ট লৈ ডিউৰেবল ৰুট লেয়িং কৰিছে, এনেকুৱা বিভিন্ন ধৰণৰ কামবোৰ কৰি ইয়াত আমি গৌৰৱ গগৈক ঠিক একেমতেই হিমন্ত বিশ্ব শৰ্মাৰ সমানে দিব লাগিব 4 আউট অফ 5, যিহেতু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী নহয়। এতিয়া 4 নম্বৰত আহিছোঁ কাৰাপশ্যন, অৰ্থাৎ কোন কিমান কাৰাপ্টেড হয়। আৰু এই কাৰাপশ্যনৰ কথা যদি ক'ব যাওঁ তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা বহুত বেছি কাৰাপ্টেড। বিভিন্ন ধৰণৰ স্কেম, লুইজ ভাৰ্জাৰ স্কেম, সৰদা ফাণ্ড স্কেম, PP কিট কেলেংকাৰী, এনেকুৱা বিভিন্ন ধৰণৰ অভিযোগ তেখেতৰ ওপৰত আছে। সেই আগৰ পৰাই মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ কথা মই কোৱা নাই, বহুত আগৰে পৰা যেতিয়া কংগ্ৰেছত আছিলে আৰু মিনিষ্টাৰ আছিলে তেতিয়াৰ পৰা বিভিন্ন ধৰণৰ কেলেংকাৰী তেখেতৰ ওপৰত সময়ে সময়ে লাগি আহিছিলে। গতিকে আমি ইয়াত হিমন্ত বিশ্ব শৰ্মাক নাম্বাৰ বা পইণ্ট দিব লাগিব 3 আউট অফ 5। যদি আমি গৌৰৱ গগৈৰ ওচৰত চাব যাওঁ তেনেহ'লে এই 2013ৰ পৰা আজিলৈকে এই পলিটিক্স বেকগ্ৰাউণ্ডত আজিলৈ কোনো ধৰণৰ তেনেকুৱা কাৰাপ্টেডৰ কোনো অভিযোগ বা দাগ লগা নাই। গতিকে ইয়াত গৌৰৱ গগৈক অভিয়াছলি 5 আউট অফ 5 দিবই লাগিব। এতিয়া আহিছোঁ একেবাৰে শেষৰটো, অৰ্থাৎ কমিউনেল আৰু আটাইতকৈ ইম্পৰ্টেণ্ট, যে আচলতে ধৰ্ম, জাতি, বৰ্ণ, ভাষা এইবোৰ লৈ ৰাজনীতি কৰা আৰু বিভিন্ন সময়ত ভাষণ দিয়াৰ সময়ত বিভিন্ন ধৰণৰ কমিউনেল ভাৱধাৰা উঠি অহা আৰু স্লেং ক্ৰিঞ্জ ব্যৱহাৰ কৰা। এই ক্ষেত্ৰত যদি আমি হিমন্ত বিশ্ব শৰ্মাক চাব যাওঁ তেনেহ'লে বিভিন্ন সময়ত তেখেতে ভাষণত এই কমিউনেল ভাৱধাৰা প্ৰকাশ কৰে। কেতিয়াবা যদি কয় যে মালটো ক'ৰ পৰা টপকি, আকৌ কেতিয়াবা কয় যে মোৰ এটা এইটো বাঁকা কৰিব নোৱাৰে, আকৌ কেতিয়া কয় যে চাচা আমাৰ ফুট নালাগে। বিভিন্ন ধৰণৰ স্লেং ক্ৰিঞ্জ এইবিলাক ইউজ কৰে। ৰাহুল গান্ধীৰ নিচিনা এজন পলিটিচিয়ানক বুঢ়া আঙুলি দেখাই দিয়ে। এনেকুৱা ধৰণৰ কমিউনেল আৰু ক্ৰিঞ্জ স্লেং ইউজ কৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব বহুত ওপৰত। গতিকে ইয়াত হিমন্ত বিশ্ব শৰ্মাক পইণ্ট দিব লাগিব, 0টো মই নিদিওঁ। গতিকে মই ইয়াত নাম্বাৰ দিব খুজিম একেবাৰে -5 আউট অফ 5। আৰু যদি মই গৌৰৱ গগৈৰ ওচৰত আহোঁ তেনেহ'লে তেখেতৰ ভাষণ বা তেখেতৰ কথাৰ ষ্টাইল আৰু জেন জি অৰ্থাৎ য়ংষ্টাৰৰ লগত তেখেতৰ যি ব্যৱহাৰ সেয়া মধুৰ। তেখেতে কোনো কমিউনেল বা ভাষা, ধৰ্ম, জাতি এইবোৰ লৈ ৰাজনীতিৰ কোনো ধৰণৰ ভাৱ প্ৰকাশ নকৰে। গতিকে আমি ইয়াত গৌৰৱ গগৈক দিব লাগিব 5 আউট অফ 5। গতিকে আহক এতিয়া আমি ৰিজাল্ট চাওঁ। এডুকেশ্যনেল কোৱালিফিকেশ্যনত হিমন্ত বিশ্ব শৰ্মা 4 আউট অফ 5 আৰু গৌৰৱ গগৈ 4 আউট অফ 5 সমান সমান। পলিটিকেল বেকগ্ৰাউণ্ডত হিমন্ত বিশ্ব শৰ্মা 5 আউট অফ 5 আৰু গৌৰৱ গগৈ 3 আউট অফ 5। এনাৰ্জেটিক এক্টিভত হিমন্ত বিশ্ব শৰ্মা 5 আউট অফ 5, গৌৰৱ গগৈ 4 আউট অফ 5। আৰু অৰ্গ ইমপ্লিমেণ্টেশ্যনত হিমন্ত বিশ্ব শৰ্মা 4 আউট অফ 5, গৌৰৱ গগৈ অলছো 4 আউট অফ 5। কাৰাপশ্যনত হিমন্ত বিশ্ব শৰ্মা 3 আউট অফ 5 আৰু গৌৰৱ গগৈ 5 আউট অফ 5। আৰু কমিউনেলত হিমন্ত বিশ্ব শৰ্মা -5 আউট অফ 5 আৰু গৌৰৱ গগৈ 5 আউট অফ 5। গতিকে ৰিজাল্ট এই আপোনালোকৰ সন্মুখত স্ক্ৰীনত আপোনালোকে চাব পাৰিছে। পুনৰ এবাৰ কৈছোঁ যে এই সম্পূৰ্ণ যি পইণ্ট দিয়া হৈছে সেইটো মোৰ অপিনিয়নত দিয়া হৈছে, আৰু আপোনাৰ অপিনিয়ন আপুনি কমেণ্টত জনাব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।